रायमना हादरारि पार्कआव मोब्लिब बोगथाबनानै मासे सनालि मोख्रा एबा गल्डेन लांगुरा थैनायजों लोगोसे मासेया गोब्राबै जखम जायो। क'क्राझार जिल्ला सिंनि रायमना हादरारि पार्कनि रायमना रेन्ज मावखुलिनि साखाथियावनो मोब्लिब बोगथाबनायनि जाउनाव सनालि मोख्राया थैनो गोनां जायो। गुबुन फारसेथिं मोब्लिब बोगथाबनानै जखम जानाय सनालि मोख्राखौ गसाइगाव महकुमानि जुनार फाहामग्रा डाक्टरनि मोनसे हानजाया फाहामथाय होबाय थानाय जादों होनना मिथिनो हादों। रायमना हादरारि पार्कनि रायमना रेन्ज मावखुलिनि खाथिनि बिफाङाव सनालि मोख्रानि मोनसे हानजाया गेलेबाय थानाय समावनो खाथिनि मोब्लिब ताराव नांनानै मासे सनालि मोख्राया थैनायजों लोगोसे गुबुन मासेया गोब्राबै जखम जायो। मख'नो गोनां बाथ्रादि गसाइगाव महकुमा मोब्लिब खोन्दो मावख'नि सिङाव मोब्लिब फोनांजाबनाय तारखौ केबल होयैनि जाउनावनो बे जाब्रबथाया जादों होनना रायमना हादरारि पार्कनि रायमना रेन्जनि मावख'गिरिया बुङो। এতিয়া হোৱা নাই এইটো এনেকা ঘটনা। তথাপি মই ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক কৈছো যে অপেন তার থাকিব নালাগে, কেবল লগাব লাগে। মই আগতো কৈছো এইফালে হাতীও ওলাই কিবা ওলাই ক'ৰবাত খুঁটিত লাগি ভাঙি পৰি কিবা ইনচিডেণ্ট হ'ব, সেইকাৰণে কৈছো। কিছুমান জেগাত কেবল লগাইছে, কিছু বাকী আছে, লগাই আছে, কাম কৰি আছে তেওঁলোকেও। ইলেক্ট্ৰিচিটিক আজিও জনাইছো এইখিনি গোটেইখিনি কেবল হ'ব লাগে, সোনকালে পাৰিলে কেবল কৰি দিয়ক, নহ'লে লাইনটো কাটি ৰাখক কেইদিনৰ কাৰণে জনাইছো। আগৰ আমাৰ যিজন ডিএফ আছিল তেওঁৰ সময়ত মই লাইনো কাটি দিয়া হৈছে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট, আৰু আমি মিলি কাটি দিছিলো। পিছত আকৌ কেনেবা কৰি সিহঁতে আৰু কানেকশ্যন কৰিলে মানে বলমজোৰা, জানালি, বনগাঁও, উক্সিগুৰিত আমি এইবিলাক কাটি দিছিলো। কিন্তু আকৌ লগাইছে, কিছুমান কেবল হৈছে, কিছুমান বাকী আছে। চেংচন হৈছে বুলি কৈছে, কমপ্লিট হোৱা নাই কামটো। এইটো ভাল হ'ব, ডক্টৰৰ কোৱা মতে ভাল আছে, বৰ্তমানে ট্ৰিটমেণ্ট চলি আছে। এইটো পাব, আৰু আমাৰ WTR ডক্টৰ আছে, তেওঁলোকক আমি এইটো সমজাই দিম, তেওঁলোকৰ এইটো ট্ৰিটমেণ্টৰ হাতত ৰাখিব। আৰু গোসাইগাঁও ভেটেৰিনেৰী হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰি আছো। লগে লগে লৈ আহিছো, মই নিজে দৌৰি যাই পুৰাটো লৈ আহিলো, আৰু ষ্টাফ লগত আছে আমাৰ। তো আমাৰতো এনেকা ধৰক ভেটেৰিনেৰী এম্বুলেন্স নাই আমাৰ তাতে। এটা কথা মই ক'ব বিচাৰো ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আৰু গভৰ্ণমেণ্টকো, যাতে আমাৰ ভেটেৰিনেৰীটো ৰায়মনা নেশ্যনেল পাৰ্কৰ কাৰণে এক্সট্ৰাকৈ বনাব লাগে। এইটো হ'লে ভাল হয়, ট্ৰিটমেণ্টটো যাতে আমি সোনকালে দিব পাৰো। পোষ্টমৰ্টম হ'ব, পোষ্টমৰ্টম পিছত এইটো ডিছপ'জাল হ'ব।